মালিকৰ কামনাৰ বলি হল বন কৰা নাবালিকা। 55 বছৰীয়া লম্পট শিৱজোৰে 13-14 দিনে ধৰ্ষণ কৰিলে 12 বছৰীয়া বন কৰা নাবালিকাক। সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা দুষ্ট চক্ৰৰ। মৰিগাঁও জিলাৰ ভোৰাগাঁৱৰ পাথাৰ চাঞ্চল্যকৰ ধৰ্ষণকাণ্ডৰ ঘটনাৰ মাৰ নৌযাওঁতে পুনৰ পোহৰলৈ আহিছে আন এক জঘন্য নাবালিকাক ধৰ্ষণ কৰাৰ ঘটনা। এইবাৰ স্থান মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱত। হাতীমূৰীয়াৰ শিৱজোৰ ৰহমান নামৰ 55 বছৰীয়া লম্পটৰ কামনাৰ বলি হল 12 বছৰীয়া ফুলকুমলীয়া নাবালিকা। লম্পট শিৱজোৰ ৰহমানৰ ঘৰত বন কৰা ছোৱালী আছিল নাবালিকাজনী। এই সমগ্ৰ ধৰ্ষণ কাণ্ডৰ ঘটনাটোক গাপ দিবলৈ চেষ্টা কৰিছিল একাংশ দুষ্ট চক্ৰই। আনকি আৰক্ষীৰ ওচৰতে যোৱাটো বাধা প্ৰদান কৰাৰ অভিযোগ এটা চক্ৰৰ বিৰুদ্ধে। যোৱা 4 মেত পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা। এদিন বা দুদিন নহয় 14-15 দিন ধৰ্ষণ কৰাৰ অভিযোগ। আৰু এই ধৰ্ষণৰ কথা কাৰোবাক জনালে চোকা অস্ত্ৰৰে ড্ৰেগাৰেৰে হত্যাৰ ভাবুকি প্ৰদান কৰিছিল নাবালিকা আৰু তেওঁৰ পৰিয়ালৰ লোকক। ভুক্তভোগীৰ পৰিয়ালে এক এজাহাৰ দাখিল কৰিছে মৈৰাবাৰী আৰক্ষী থানাত। এজাহাৰৰ ভিত্তিত মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছাবিৰ আলীয়ে লগে লগে তদন্ত আৰম্ভ কৰি এক গোপন সূত্ৰৰ পম খেলি গ্ৰেপ্তাৰ কৰিব সক্ষম হয় লম্পট শিৱজোৰ ৰহমানক। আৰু মৈৰাবাৰী আৰক্ষীয়ে 209/22 নম্বৰ গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। এতিয়া প্ৰশ্ন হয়, ধৰ্ষণ কাণ্ডৰ দৰে জঘন্য অপৰাধক গাপ দি শিৱজোৰৰ দৰে আৰু বহু লম্পটক দুগুণ উৎসাহ দিয়া দুষ্ট চক্ৰটো আহিবনে আইনৰ আওতালৈ? পাৰিবনে প্ৰশাসনে এইবোৰ চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ? আমরা জোরজবস্তিত করছি বাইকে আসলে আমার জোরজবস্তিত করছি তেল আমৃত করছি হিপজুরা জেট হয়েছে 12-13 দিন ক'ত কৰিছে? তোমালোকৰ ঘৰত নে সিহঁতৰ ঘৰত? সিহঁতৰ ঘৰত। তোমাক কিবা ভয় চয় দেখুৱাইছে নেকি? হয়। কি ভয় দেখুৱাইছে? ডেগাৰ দি মাৰি পেলাব। শরীরে জোর জবস্তি নিয়ে হিপজোরের কাম করছি। ডেগার দেখাইছে আমার শরীরে, বাদ আমার শরীরে আয়া হেরা বাদ যা কইছে ওহানান আমি জানাইছি। এতিয়া আপুনি কি বিচাৰে? আমি তো ওই বিচাইতেছি, আমি আইনের উপরে বিচার চাইতেছি। ঘটনাটা করছি, আমি গরিব বললে আমি মানুষের কাম চাম আমি করে খাই, আমার একটু থাকবার জায়গাও নাই। আমার গরিব বলে আমার সেরি নিচ্ছে, দেও কয়েকদিন একটু আমার একটু কাম করু, তার বউ নিচ্ছে নেহেরা বাদে আমার এমনি সর্বনাশ করছে। এতিয়া আপুনি কি বিচাৰে? হিজুরের ফাঁসি বিচার।